নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। এই গাহৰি পোৱালিখিনি চাওকচোন। এনেই গাহৰি পোৱালিখিনি আপোনাক দেখাম বুলি ভাবিছোঁ। এই গাহৰি পোৱালিখিনি প্ৰায় 11টা পোৱালি দিছে। এই পোৱালিখিনি দিয়া প্ৰায় 3 দিন আছে। এতিয়া ৰ'দত খেলি আছে সেই গাহৰি পোৱালিখিনি। প্ৰথমবাৰে 11টা পোৱালি দি আছে। আৰু গাহৰিখিনি চাওঁ আহোঁ। গাহৰি এইজনী হয়, দিয়কৰ পোৱালি হয়, এইজনী মাক হয়। এতিয়া ৰ'দ পাই গাহৰি পোৱালিখিনি ধুনীয়া ভাল পাইছে, শুইও ভাল পাইছে, তলত খেৰ দিয়া আছে। আৰু কমেণ্টত জনাবলৈ নাপাহৰিব এনে গাহৰিকেইটা এই গ্ৰ'থটো কেনেকুৱা হৈছে। চাউকেইটা শুকুৰা হৈছে এতিয়া কিছুমানে। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।